মোৰ মাস্ক নাই। Welcome back to my YouTube channel. পুনৰ অন্য এটা ভিডিঅ'লৈ বহুত বেছি স্বাগতম থাকিল এই ৰাতিৰ ব্ৰহ্ম ৰাতিৰ পৰা। তো এতিয়া বৰ্তমান আছো মই ঘৰত। তো এয়া চাওক, এয়া বাজিল 3টা আৰু এতিয়া ক'ত যাই আছো, কি কৰি আছো, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে আপুনি গম পাব না কি কোৱা। তো ফটাফট ওলাই যাওঁ ঘৰৰ পৰা। 3টা বাজি গ'ল, 12 হৈ গ'ল। অ'কে, তো বৰ্তমান আহি পৰা পাথাৰৰ মাজত এনে আজি মই এটা বেলেগ পৰিৱেশত আহিছোঁ। আৰু পৰিৱেশটো হ'ল এনেকুৱা, চাওক কেনেকুৱা এটা পৰিৱেশত আছো। Yo, this is for nature. আমাৰ গাঁৱৰ মাজত নাই, আমাৰ গাঁৱৰ মাজত পাথাৰৰ মাজত পাহাৰ, পাহাৰৰ মাজত গাঁও। কেনেকুৱা এটা পৰিৱেশ। This is for Paraboti Bahar. বজাৰত যাম বুলি ভাবিছিলোঁ, বজাৰত যোৱা নহ'ল, প্লেন চেন খতম হৈ গ'ল। বৰ্তমান কাঠল খাই আছোঁ, মানে আছে কাঠল আৰু মানে আছে কাঠল, সিপিনে আছে পূজাৰীবিলাক কাঠল চবাই আছে লতাই, আৰু এইফালে মই জ্বালাটো ৰেগুলি আছোঁ। জ্বালা পূজা খাব লাগিব, উঠানতে নহয় বৰ্তমান বুজিছে মোক। তো ইয়া বৰ্তমান খাই আছোঁ কাঠল, বছৰত প্ৰথমবাৰ কাৰণে ফাৰ্ষ্ট কাঠল, আৰু আছে দিন কিন্তু এইটো ফাৰ্ষ্ট ৰ দিন তোৰ কথা ঠিক ল'ব ঠিক ল'ব তহঁত বনাই জ্বালা খাই ধৰি ইপানে আছে জ্বালা, আৰু এতিয়া মই মোক দুখাই বাৰ মই খাম একবাৰ জ্বালা খাই ধৰি মজা। প্ৰথম ফাৰ্ষ্ট টাইমৰ কাৰণে মজা লাগে, কিন্তু মজা লাগে। ফাইনেলি আমাৰ কাঠল খোৱা হৈ গ'ল আৰু হাতখিনি আঠা আঠা হৈছে। তো এতিয়া ফটাফট তেল লওঁ টিফিনে সকলোকে। তো এতিয়া বৰ্তমান মই আমাৰ জাষ্ট ফিল্ডত আহি পালোঁ, আমাৰ গাঁৱৰ ওচৰতে ফিল্ডত আহি পালোঁ। তো প্লেয়াৰবিলাক আহিছেনে নাই মই দেখাই দি আছোঁ। যদি আহিছে ভাল কথা, যদি অহা নাই পুৰা ফোন কৰি মাতিম, যেনেকৈ তাহাঁতে মোক মাতে ফোন কৰি মাতিম তাহাঁতক। আহিছে চাগে, সেই তাতে দেখা পাই আছোঁ। কেইজন কোনবা আহিছে নাজানো, কিন্তু কেমেৰাত দেখা নাই, কিন্তু মই দেখুৱাম তাহাঁতক। তো এতিয়া বৰ্তমান কোন আছে মই চাই যাই আছোঁ ৰ। কি খবৰ ইমান ইমান দিনৰ মূৰত কি খবৰ? মাই গড, আমাৰ ওচৰতে ইয়াৰ ঘৰ, তথাপি আমাৰ পৰা ইমান দূৰ নহয়, তথাপিও আমাৰ কি বুলি কয় লগে নাই। কি খবৰ আছো দে, নমস্কাৰ নমস্কাৰ, হেণ্ডশেক নহয় না কি কৰোণা চোনা কাৰণে কি ভয় কৰিছা নেকি? মানে ভয় লাগিব দে। মোৰ বা হৈ গৈছে, আমাৰ মাকছে নাই। বৰ্তমান এতিয়া পৰিস্থিতি কেনে হৈ আছে, কাৰণ ভয় লাগিবই। মোৰ কাৰণে, মোৰ এজনৰ কাৰণে ঘৰখনৰ কথা আছে, মোৰ গাঁওখনৰ কথা আছে, মোৰতো লাগি যায় বেমাৰটো। মোৰ গাঁওখনৰ কি হ'ব? মইচোন মাস্ক পিন্ধা নাই, মই যদি ক'ৰবাত দেখা পাই মোক পইচা নাফালে খাল মাকা ভাই ভৰাবি নেকি? বা বন্ধুৱে পইচা ভৰাই, ফ্ৰেণ্ডে পইচা ভৰাই নেকি? খবৰ আছো দে ভালে। চাব পাৰে মোৰ মাস্ক নাই, ডিষ্টেঞ্চ মেইনটেইন থাক অলপ। মাস্ক বৰ্তমান অনা নাই, পাহৰি গ'লো আনবা কাৰণে। আজি বহুত দিনৰ মূৰত খেলপথাৰত আহিলোঁ এনে ফুৰিবলৈ। মানে এটা ওচৰতে ঘৰ, কিন্তু খবৰ খাতিৰে নাই। আজি প্ৰথম ইমান দিনৰ মূৰত আজি লগ পাম, বাকী বেলেগবিলাকক লগ পাম, কিন্তু ইয়াক বেছিভাগ লগে নাপাওঁ। বাকীখিনাক লগে পাই থকা কিন্তু ইয়াক লগ নাপাওঁ। কাৰণ আজি বৰ্তমান আজিৰ ইলেকশ্যনৰ ৰিজাল্ট অলপ বেয়া লাগিছে, কাৰণ আমি আমাৰ সমষ্টিত যিটো আশা কৰিছিলোঁ সেইটো কেণ্ডিডেট নুঠিলে। সি আৰু ৰাইজে যিটো ভাল পায় যেনিবা সেইটোতো উঠিবই নিশ্চয়, যাতে যোনটো মানুহে প্ৰাৰ্থীক মানুহে দিছে এনেকুৱা নিচিনা হৈছে সেইটো কথাটো। তো চৰকাৰখনতো বিজেপিয়ে যাব এনেও, বৰ্তমান চৰকাৰখন আকৌ এবাৰ বিজেপিয়ে যাব, যাতে আগৰ নিচিনাকৈ যাতে ভাল কাম যেনিবা কৰি যায় আৰু যিহেতুকে এইবাৰ ৰাইজে যেনিবা আৰু আগলৈ আৰু ভাল
যাতে ভাল চিন্তাধাৰা যেনিবা কৰি যায় আৰু এনেকা কোভিড কৰোণাৰ ভাইৰাছ নহয় যাতে ভাল ভাল কাম যাতে কৰি যায় আৰু তাকে আশা থাকিল সকলোকে সকলো প্ৰাৰ্থীকে যেনিবা আৰু বাকী খবৰ পাতি কেনে এনে খবৰ আছো দে আৰু মানে এক্সামো আহিবে পাল কাক চাবি সেইটো কাৰণে বহুত চিন্তা হৈ আছে কাৰণ ইফালে কৰোণা ইফালে পৰীক্ষা কি বা হয় এতিয়া নতুন চৰকাৰ এইবাৰহে গম পাম কি কৰে চৰকাৰে আলোচনা সিদ্ধান্ত ল'ব যায় এক্সামৰ কি কৰে কি নকৰে তো এয়াই আছিল বহুত লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কাল্টিংটো বজাই দিবা আৰু কাল্টিংটো বজাই দিব ছাবস্ক্ৰাইব কৰি দিবা ফ্ৰীতে না কি কোৱা বন্ধুসকল অ'কে ইমান এটা কথা ইমান দিনৰ মূৰত তক দেখা পাওঁ ক'ৰবাত আছিল নেকি মই ৰানিং চানিং কৰি আছিলে নেকি বৰ্তমান ৰানিং নকৰা মোৰ 2 মাহ মানে হ'ব নহ'লে কৰি আছা নেকি বোলো আমাক কৰি আমিতো নকৰোঁ দেচোন মানে মাজে মাজে আহোঁ এনে আজি নকৰোঁ এনে আহিছোঁ আজি ঘৰতে এনে এক্সাৰচাইজ কৰি থাকোঁ চুলিৰ কাটাত মজা লাগছে নাই আজি কৰিবি নেকি আজি ৰানিং নকৰোঁ আৰু আজি এনে অলপ ফুৰিব আহিছোঁ মানে ফ্ৰেণ্ড এটাৰ লগত দাদা হয় অলপ ফুৰিব আহিছোঁ মইতো নকৰাতচোন দে এনে মাজে মাজে থাকোঁ সকলোৱে যাতে ঘৰতে থাকে মাস্ক পৰিধান আৰু বাহিৰত ওলাই আহিলে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব কাৰণ জানাই কেনে পৰিস্থিতি হৈ আছে সকলোৱে এটা কথা কওঁ যে এই আমাৰ যে এজন যে মৰা বুলি যে গৈছে কিবা হেৰি মাৰা গজা বুলি যে গৈছে যে হেৰিৰ এই আমাৰ এইটো বাকৰাপাৰা যে সেইটো নিউজটো পাইছা নিউজটা আছে যদি আপোনালোকক যদি চাবাই বিচাৰে মই আপোনালোক দুখাম আমাৰ ওচৰতে মানে কৰোণাত মৰা বুলি কৈছে কিন্তু সঠিক কিবা ভালকৈ আমি গম পোৱা নাই কিন্তু ভিডিঅ' ক্লিপত থাকিব হয়তো বহুতো ভিডিঅ'ত থাকিব বছৰীয়া লাচিত ৰাভা নামৰ যুৱকজনৰ মৃত্যু হয় বকুত কোভিডত আক্ৰান্ত হোৱাৰ ফলতে আৰু বকুৰ বাটাকুচি বাকাৰাপাৰাত তেখেতৰ ঘৰ সেই যিজন ব্যক্তিৰ মৃত্যু হৈছে তেখেতৰ ঘৰ বৰ্তমান বকুৰ বাটাকুচি বাকাৰাপাৰাত বুলি জানিব পৰা গৈছে তুই আৰু ক'ৰ পৰা ওলালে মানে ইয়াক লগ পালোঁ ইয়াৰ ক'ৰ পৰা আমাৰ মনত লাইতো ইয়াৰ বহুত মানুহ ক'ৰ কিয় লকডাউনত কিয় জহাই তহাই আহি ফুৰা লকডাউনত কিয় জহাই তহাই আহি ফুৰা অ'কে তো বৰ্তমান এনেই অলপ ফাল্টু কৰিলোঁ ইপিনে আছে ইফানে আছে ক'ৰ পৰা ওলাই লাজ পাইছে ভাই ये लास्ट कर रहा है तो आप लोगों को मिलिए इसके लिए एक बड़ा सा तोहफी देने के लिए मैं लास्ट आप लोगों का एक लास्ट दियो बम लास्ट पाई दो আমার ইটো সম্পূৰ্ণ গেট মানে কিবা ভিকুগুৰি থান আমাৰ মাৰে পূজাৰ বনগাঁও মাৰে পূজাৰ ভিকুগুৰি থান আপোনালোকে নিশ্চয় শুনা পাইছে আমাৰ ওচৰ কথাখিনি তো বৰ্তমান সম্পূৰ্ণ অৱস্থাত আছে এতিয়া হৈছে নে নাই নেকি হৈছে পায় নাজানো ক'ব লাগে এইটো বম বঢ়িয়া বনাইছে তামাম নেক্সট লেভেল মজা তোমাৰ কথা ক'লে অ'কে মই আহিছিলোঁ ক'ৰবাত আহিবলৈ ক'ৰবাত মানে ক'তো নাই আমাৰ গাঁৱৰ ওচৰতে আছোঁ তো ফাইনেলি ইহঁতৰ লগত আহিবলৈ মানে ইহঁতে মোক জোৰ কৰি মাতি দিলে ফিল্ডত আছিলোঁ বৰ্তমান আমাৰ গাঁৱত আছোঁ তো ইপিনে ইটো আৰু ক'ৰ পৰা ওলাল ক'ত লাগিছিলোঁ তই তেনে ফোন কৰোঁতে গৈছিলে আৰু তো এতিয়া আমি আৰু ফিল্ডত লাগি যাব লগা হ'ল মানে ইহঁতে মোক লৈ আনিল আৰু তাৰিয়া গুৰি নাহোঁ বুলি কোৱা মানুহটোকে মই বৰ্তমান আমাৰ গাঁৱত আছোঁ এতিয়া আৰু ফিল্ডত যাব লাগিব অলপ দূৰ তো ইয়ে চাব পাৰে আমাৰ পৰিৱেশ মানে আমাৰ গাঁও এইখন হৈছে আমাৰ দল
মই যাই আছোঁ আৰু ফিল্ডত তো মানে তাহাঁতে দেখা পাইছে গাইছ তাহাঁতে মানে মোক কি বুলি কয় তাৰিখ কৰি মানে লৈ আনিছিল মানে ফিল্ডত আছিলোঁ আমাৰ গাঁৱত লৈ আনিছিল কিবা বেলেগ কিবা দিব হৈছে নেকি কিবা কিবা হেৰি হৈছে আলহী নে কিবা নাজানো ভালকৈ ইমান তো এতিয়া মই তাহাঁতত যাইছোঁ অভিজিতৰ চাইকেলখন লৈ কেনে দেখা পাইছিল তো এতিয়া যাই আছোঁ একচুৱেলি চলাই কেনে ভাল লাগিছে কাৰণ মোৰ চাইকেলখন অলপ মানে দেখা পাইছে ভালকৈ কেনেকুৱা চাইকেল আৰু এইখন চাইকেল কিন্তু কমফৰ্টেবল অলপ বেলেগ দিছিল দে দাউৰে কিন্তু মজা লাগে তামাম চাওক 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 দৃশ্য বৰ্তমান পালোৱে দে বেছি দূৰ নহয় মানে আহোঁতে কি বুলি কয় আহোঁতে বাইকত আছিলোঁ কিন্তু এইবাৰ যাওঁতে চাইকেলত যাই আছোঁ মজা আহোঁতে অলপমান কষ্ট নাছিল দেচোন দে এতিয়া চাইকেল অলপ নাই কষ্ট নাই গধূলি সন্ধিয়া আবেলি ভাল লাগে দেচোন দে আহি পালোঁ ফিল্ড তো ফাইনেলি বৰ্তমান মই আহি পালোঁ ফিল্ড ভিডিঅ'টো বহুত বেছি লাম্বাই হ'ল আজি মানে লাম্বা কৰিব মন আছিল কিন্তু বহুত বেছি লাম্বা হৈ গ'ল তাহাঁতে অলপ পিছত আহি আছে আৰু মই ক'ত গ'লে ক'ত গ'লে দুহাতে এইবিলাক হৈছে কি এইবিলাক কোনে পাবজি খেলা প্লেয়াৰ ফ্ৰী ফায়াৰ খেলা প্লেয়াৰ ইপানে আছে সকলো মানুহ মানে মই সকলোকে বৰ্তমান লগ পালোঁ ইপানে চাব পাৰে সকলোকে বহুত দিনৰ মূৰত লগ পালোঁ মই ফোন কৰি মাতিলোঁ মানে ইহঁতে অহা নাছিল কিন্তু মই আজি ফোন কৰি সকলোকে মাতিলোঁ আৰু বহুত দিনৰ লগ পোৱা নাই বুলি তো এইবিলাক আছে আমি এনেই কি বুলি কওঁ আমি শালপতি বুলি কয় লগত তাৰপিছত ইপানে আছে বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু ইপানে আছে অবিনাশ ভাই কেনে তো সকলোকে ভালে লাগিলে ফোন কৰি কিনে মাতিলোঁ সকলোকে আৰু বৰ্তমান অলপ আগতে দেখুৱা এটা মই কি বুলি কয় তাহাঁতে আহিব যিহেতুকে আহোঁতে মানে তাহাঁতৰ অলপ গধূলি হ'ব চাগে যিহেতুকে আন্ধাৰ হৈ গ'ল দেখা পাইছে তো এইখিনি আছে ভিডিঅ'টো এটা নৰ্মেল লকডাউনৰ নিচিনাই হ'ব দেচোন দে ঘৰতে আছোঁ তাত নৰ্মেল ভিডিঅ' বনাবলৈ আপোনালোকৰ কাৰণে চেষ্টা কৰিলোঁ তো যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ প্ৰতিটো ভিডিঅ' চাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজি দেখি দিলেন টাটা বাই বাই মনে এই কিবিলাক কি চাই আছা হা কি চাই আছা কিয় মানে একেলগে ঢোল বজাইছোঁ সিদিনাখন এইবিলাক কি